Hello everyone, মই হিমাশ্ৰী ব্লগলৈ আপোনাক স্বাগতম জনাইছো। আজি অন্য এটা ব্লগ লৈ আহিছো আপোনালোকৰ সন্মুখত। যদি মোৰ ব্লগটো ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভাবিছো মই আপোনালোকৰ ওপৰত মই সেই সাধকজনে সেই ভক্তজনে কৰা এটা মই ভিডিঅ' প্ৰেৰণ কৰোঁ বুলি ভাবিছিলো। আজি মই কৈছিলো কিন্তু মোক দেখাবলৈ নহলে মই তেওঁকে অকণমান দুআষাৰ মই আপোনালোকক জনাও, তেওঁ মুখেৰে জনাও বুলি ভাবিলো। যদি আপোনালোকে চাই যাবচোন দেই। আৰু চাও আজি দিনটো কোনফালে ধাৱমান হৈছে। আজি যুগটো আজি নাৰী কিফালে গৈছে। নাৰী সুৰক্ষা যথেষ্টখিনি আছে, কিন্তু নাৰীয়ে নাৰীৰ শত্ৰু হৈছে। আৰু তাৰ উপৰি কি হৈছে গম পাইনে, আগৰ সতীদাহ প্ৰথাৰ ওপৰত তেওঁ দুআষাৰ কওঁ বুলি ভাবিছে। আপোনালোকে শুনি যাব। আগৰ দিনত ভাল আছিলে, ভাল বুলি কোৱা নাই দেই। আগৰ দিনত সতীদাহ প্ৰথাটো আছিলে যি নেকি নাৰী এজন স্বামীৰ অবিহনে নাৰীৰ অখাৰ সংসাৰ, নহয় জানো? কিন্তু আজিৰ যুগত কি হৈছে গম পাইনে, আজিৰ যুগত নিজৰ স্বামী থকাৰ উপৰিও অন্য পুৰুষৰ লগত লিপ্ত হোৱাটোৱে হৈছে নাৰীৰ কাম। কিন্তু সকলো নাৰী নহয় দেই, সকলো নাৰী বুলি মই কোৱা নাই। কিন্তু তাৰ ভিতৰতে কিছুমান মানুহ আছে আজিৰ দিনটো আজি সময়ৰ লগত খাপ খোৱা যিমানেই আধুনিকতা সাজপাৰ পিন্ধিবলৈ আৰম্ভ কৰিছে, সিমানেই নাৰীক চিনি নোপোৱা হৈছে। নাৰীয়ে নাৰীৰ শত্ৰু হৈছে। আৰু নাৰীয়ে পুৰুষক কি কৰিছে গম পায়? এই যে সেন্দুৰকণ যে লৈছোঁ, এই সেন্দুৰকণ কিহলৈ পৰিণত কৰিছে আপোনালোকে গম পায়নে? সেইখন অকণমান ৰঙৰ কাৰণে পৰিণত কৰিছে। যেনেকৈ আমি লিপষ্টিক লওঁ, কাজল লওঁ, ঠিক তেনেকুৱা হৈছে। আৰু আপোনালোকে চাবচোন বাৰু, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে স্কিপ নকৰাকৈ চাই যাব দেই। নমস্কাৰ। সমূহ ভক্তপাল ৰাইজলৈ আমাৰ ফালৰ পৰা প্ৰণাম জনাম। হিমাশ্ৰীয়ে কিবা এটা ক'বলৈ কৈছে, মই এতিয়া কি ক'ম তাকে চিন্তা কৰি চাইছোঁ। হয়, ঠিক আছে বাৰু, এটা কাহিনী হিচাপে কওঁ আপোনালোকলৈ আগবঢ়ালোঁ বাৰু। আমাৰ পৃথিৱীৰ দক্ষিণ প্ৰান্তত, তাৰমানে দক্ষিণাত্য ফালে এটা সময়ত সতীদেহ প্ৰথা, ধৰ্ম নামত নিসংগ হত্যাকাণ্ড, পশুবধ আৰু বিভিন্ন ধৰ্মৰ নামত বহুত অত্যাচাৰ অনাচাৰ হৈছে। আৰু তাতে কি হ'ল, কিছুমান সচেতন ব্যক্তি আছে ন, তাৰ ভিতৰতে তেওঁলোকে ভাবিলে যে আমাৰ ইয়াত এইবোৰ ধৰ্মৰ নামত এইবিলাক কি চলিছে, এনেকুৱা অন্যায় অত্যাচাৰ চলিছে। তাৰ কাৰণে তেওঁলোকে এটা প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰা লোকসকলক সেই সময়ত আলোৱা বুলি কৈছিলে। আমাৰ এই ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ ৰামানন্দ বুলি এজন গৈ পেলাই দক্ষিণাত্য ফালে গৈ তেওঁলোকৰ লগত সহযোগ কৰিছিলে। সহযোগ কৰি আৰু এই আলোৱাসকলৰ লগত সহযোগ কৰি তেওঁ এই আন্দোলনত জড়িত হৈছে। আৰু তেতিয়া কি কৰিলে, ৰামানন্দই কি কৰিলে, তেওঁলোকৰ প্ৰতিবাদ কৰা যিখন সংবিধান বা যিখন আইন, সেই আইনখন আমাৰ ভাৰতবৰ্ষলৈ লৈ আনি এই মহাভক্ত কবিৰ বুলি কয়, তেখেতৰ ঘৰ আছিলে উত্তৰ প্ৰদেশতে, তেওঁ কাহিনী। আৰু উত্তৰ প্ৰদেশত ঠিক তেনেকুৱা ধৰণে আমাৰ ধৰ্মীয় কিছুমান ৰীতি নীতিৰ বিষয়ে আলোচনা হ'ল। আৰু ক'ত এনেকুৱা হৈছে, তাৰ কাৰণেও এটা প্ৰতিবাদ চলিলে। তাৰপিছত এনেকৈ আহি পেলাই উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশত ডিম্বকাচাৰ্য বুলি আছিলে, তেওঁকো তাৰে সংবিধানৰ আইনৰ কাগজখন দিলে। আৰু গুজৰাটৰ আনন্দগিৰিক দিলে। আৰু পঞ্জাৱৰ গুৰু নানকে পালে। আৰু পশ্চিমবংগত মীৰাই বাই বুলি এগৰাকী আছিলে, তেওঁ পালে। এনেকৈ আহি আমাৰ অসমত আহি পালে। অসমত শংকৰদেৱে পালে, শ্ৰী শ্ৰী শংকৰদেৱে। তেখেতে পাই আমাৰ
এই বিষয়লৈ বহুত কাৰ্যসূচী গ্ৰহণ কৰিলে আৰু তেতিয়া তেওঁ এটা ধৰ্ম প্ৰতিষ্ঠা কৰিলে, বৈষ্ণৱ ধৰ্ম বুলি এটা ধৰ্ম প্ৰতিষ্ঠা কৰিলে। আমাৰ কথা হ'ল কি, আমাৰ যিবিলাক আমাৰ সংস্কৃতিবিলাক আহিলে ক'ৰ পৰা? আমাৰ আহিলে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অযোধ্যা, এনেকৈ একাদিক্ৰমে পশ্চিমবংগদি আহি পেলাই আমাৰ অসমত সোমায়। আৰু অসমৰ সেই সময়ত আমাৰ ইয়াত বসতি কোনে কৰিছিলে? আমি বুৰঞ্জীত পাওঁ কিৰাত ৰজাসকলৰ তেওঁলোকৰ বসস্থান আছিলে। আমাৰ যিবিলাক সংস্কৃতিবিলাক, এই সংস্কৃতিবিলাক সেই ফালৰ পৰাই অহা। আৰু আমাৰ ৰাম হওক, কৃষ্ণ হওক, তেওঁলোকৰ মহাপুৰুষকেইজনৰ অযোধ্যা, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, তেওঁলোকৰ তাতেই জন্ম লৈছিলে আৰু তেওঁলোকে তাতেই লীলা কৰি আমাক দেখুৱাইছিলে। আমাৰ ইতিহাসত পাওঁ যে অসমলৈ কৃষ্ণ কেইবাৰ আহিলে? মাত্ৰ 3বাৰহে পাওঁ। এই বিষয়ে মই বিশ্লেষণ নকৰোঁ বাৰু। আমাৰ ধৰ্মশাস্ত্ৰবিলাক আমি অতীজতে পাই আহিছিলোঁ। তেতিয়া আমি সৰু আছিলোঁ, আমি ফুট দিয়াৰহে পাইছিলোঁ। লাহে 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 আমাৰ কি হ'ল, পেট কটা ৰটো আহি ওলালে। আমাৰ সংবিধানে আশ্ৰয় দিলে হেমকোষ বা বিভিন্ন আমাৰ যিখন অসমীয়া আমাৰ যিখন আমাৰ সংবিধান বনাইছিলে, হেমকোষ বা হেৰি তেওঁলোকে দিলে। আমাৰ অসমত দেখিছোঁ যিমানবিলাক ধৰ্মগুৰু আছে, আন দেশত কিমান আছে মই সেইটো নাজানো, কিন্তু আমাৰ ধৰ্মগুৰুবিলাকৰ কিছুমানে কয় যে শংকৰ জগতৰ গুৰু, শিৱ শংকৰ জগতৰ গুৰু, আৰু কোনোবা এজনক আমাৰ শ্ৰী শ্ৰী শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰাজন তেওঁ জগতৰ গুৰু। এইকাৰণে কিছুমান বিভ্ৰান্তি কৰি থাকে মানুহৰ মাজত। প্ৰকৃততে মোৰ ফালৰ পৰা কৈছোঁ, শিৱ শংকৰে জগতৰ গুৰু। কাৰণ বিষ্ণুৰ আদেশতহে কৃষ্ণই পৃথিৱীলৈ আহিছে, মা নাৰায়ণৰ লগত। সেইকাৰণে আমি সদায় কি কওঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, কিন্তু ব্ৰহ্মা কৃষ্ণ মহেশ্বৰ ক'তো মই পোৱা নাই। আৰু আমাৰ লক্ষ্যস্থানৰ একেখন সাগৰলৈ আৰু আমাৰ ধৰ্মৰ নামত বহুতো মানুহৰ মাজত বেলেগ বেলেগ ধৰণে আলোচনা হয় যদিও, আৰু সেই আলোচনাৰ মাজত কোনোবাই মনতে কিছুমান বেয়া ভাল এনেকুৱা কথা কিছুমান গায়। আমাৰ শাস্ত্ৰ সমস্ত সকলো তাৰ পৰা আহা, আৰু সকলো শাস্ত্ৰ আপুনি শুদ্ধ বুলি, আমি অশুদ্ধ বুলি ক'ব নাযাওঁ। তাৰ মাজত কিছুমান আখুৱা আছে। মই ইখনৰ পৰা সিখন মিলাই চাওঁ। আজি আমাৰ এভাগ ৰামায়ণ মই আনিছিলোঁ কিনি পেলাই। সেই ৰামায়ণ ভাগৰ ৰচোতা পালোঁ শংকৰ আৰু মাধৱদেৱ, কিন্তু মই বাল্মীকি ৰামায়ণ ভাগে মোৰ কাৰণে প্ৰযোজ্য বুলি ধৰোঁ। আৰু আমাৰ মাজত কিছুমান শাস্ত্ৰৰ বিভিন্ন দৰ্শন পঢ়ি নিজৰ মনে যিটো ভাল পায়, মনক সুধিব যে এইটোৱে মোৰ প্ৰযোজ্য হৈছে, এইটোৱে মোৰ মনত ভাৱ এটা হৈছে, সেই আদৰ্শটোকে ল'ব সত্য যিটো হেৰি পৰাপক্ষত। আৰু এদিন ভগৱন্তে আপোনালোকক সত্যৰ জেগালৈ লৈ যাবই। আমি সকলোৱে একেখন সাগৰলৈকে ঢাপলি মেলিছোঁ। কোনোবা ৰাস্তাটো বেকা, কাৰোবাৰ পোন, তাৰ বাবে আপোনালোকৰ মাজত যাতে সকলোৱে যাতে মৰম স্নেহৰ মাজতে থাকে, বা সকলোৱে চিন্তা কৰি আমি নিৰ্দিষ্ট জেগালৈ যাব লাগিব।
আৰু সকলোৱে যাতে সত্য শস্য ক্ষমা দয়া উদাৰতা সহিষ্ণুতা বৈৰাগ্য সকলোৱে যাতে আঁকোৱালি লয় তাৰি কল্পনা কৰি আপোনালোকৰ চৰণত প্ৰণাম জনাই আজি মোৰ বক্তব্যটো ইমানতে সামৰণি মাৰিছোঁ। কিবা ভুল হ'লে চাব আৰু সকলোৱে যাতে ক্ষমা দৃষ্টিৰে চাব। জয় শ্ৰীৰাম।